हेलो फ्रेंड्स मैं राखी मोर चेनेलर एटा नतुन भिडिओले आपनालोকক पुनर्बार स्वागतम जनाइछु। फ्रेंड्स आज मैं भिडिओটো एनेदरे स्टार्ट करि दिलो। बर्तमान मैं कলৈ गৈ आछु कि करूँ दिनटुत सकलो शेयर करिबले चेष्टा करिम। लगते थाम्बनेल देखि गम पाइसे सागे आज कि करिबले आहिछु। तथापिও আজি दिनটো मैं केनेदरे पार करूँ कि करूँ सकलो जानिबर कारणे भिडिओটো शेषলৈ চাই থাকিব। আমি বৰ্তমান ৰখি আছো বেংকৰ ওচৰত। অলপ সোনকালে আহিলো, 9:30 বাজিছে এতিয়া। 10টা বজাত বেংক খুলে, সেইকাৰণে অলপ দেৰি ৰখি দিছো। বৰ্তমান আমি আছো পাৰ্লাৰত। আজি টাউন অহা বিশেষ কাৰণটো এইটোৱে, আজি বায়ে চুলি ষ্টেট কৰিম বুলি ভাবিছে আৰু লগতে এইখন পাৰ্লাৰত বায়ে শিকিও আছে বহুত দিন হ'ল। এই পাৰ্লাৰখন শিৱসাগৰ ষ্টেচন চাৰিআলিৰ ওচৰতে আছে। কিছু মানে হয়তো চিনি পাইছে যিসকলে আহিছে। সন্ধ্যা বা বুলি ক'লে হয়তো কিছুমানে চিনি পাব আৰু বহুতকে আমাৰ বাৰ দৰে বহুতকে তেওঁ শিকাই আছিল আৰু বহুতে শিকি মেলি এতিয়া ওলাইও গ'ল। আৰু এতিয়া চুলি ষ্টেট কৰিবৰ কাৰণে মূৰটো ধুৱাই লৈছে সন্ধ্যা বাই। মূৰটো ধুৱাই ক্ৰীম সানি অলৰেডি ৰখাব। এইবোৰ বৰ বেছিকৈ দেখাই নাথাকোঁ কাৰণ যিসকলে কৰিছে তেওঁলোকেতো গম পায়েই, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চাই থাকক তেন্তে আগলৈ। দিনটো বহি আছোঁ আৰু এনেদৰে। এতিয়া কাৰেণ্টটো গ'ল, সেইকাৰণে ষ্টেট কৰা বন্ধ কৰি মোক এতিয়া সন্ধ্যা বাই নাক ফুটুৱাই দিব। জীৱনত প্ৰথমবাৰ নাক ফুটুৱাম। বহুত এক্সাইটেড আছিলোঁ, কিন্তু মোৰ বহুত ভয়ো লাগিছিলে দুখ পাম বুলি, সেইকাৰণে এনেকুৱা কৰি আছিলোঁ। চাওকচোন মই কি নৃত্য কৰিছোঁ। Two hours later. চুলিখিনি ষ্ট্ৰেট কৰি ক্ৰীম সানি আকৌ পুনৰ মূৰটো ধুৱাই দিলে আৰু এতিয়া শুকুৱাইছে। বৰ বেছি দেখাই নাথাকিলোঁ, আগতেও কৈছোঁ বহুত ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে অলপ অলপ দেখাই দিছোঁ। আৰু এতিয়া বাজিছে মানে 6টা বাজিবলৈ 5 মিনিট আছে। আমি অহা বহুত টাইম হ'ল, ৰাতিপুৱা আহিছিলোঁ 9:30 বজাতে। ইয়াৰ পাৰ্লাৰলৈ পিছে 10:15 মানত আহি পাইছোঁহি। লগতে সন্ধ্যা বাই কাষ্টমাৰ আহি আছে যিহেতু তেওঁ থ্ৰেডিঙো কৰিছে, লগতে স্পাও কৰিছে। এতিয়া বাক ষ্টেট কৰি সম্পূৰ্ণ হৈছেগৈ আৰু আমি যাওঁ মানে 6:30 মান বাজিব। The next day. হেল্ল' ফ্ৰেণ্ডছ, মই আজি আকৌ আহিবলগীয়া হ'ল। দেখিছে চাগে বেংকলৈ আহিছোঁ। নতুনকৈ একাউণ্ট খুলিছিলোঁ SBIত, 3জনীয়ে খুলিছিলোঁ আৰু আজি পাছবুক বিচাৰি আহিছিলোঁ। লগতে পাছবুক পালোঁ, বহুত ফূৰ্তি।
আৰু এতিয়া বিশেষ এটা কাৰণ আছে আমাৰ MEBTৰ চেক জমা দিবলৈ সেইকাৰণে ডকুমেণ্টছখিনি জেৰক্স কৰিবৰ কাৰণে আহিছোঁ আৰু লগতে ফটো মাৰিম চাই থাকক ইহঁত দুজনীক মই বহুত সৰুৰ পৰাই লগ পাইছিলোঁ এজনী ক্লাছ 6ত থাকোঁতে আৰু এজনী ক্লাছ 9ত থাকোঁতে একেই গোটেই তিনিজনী উৎপতীয়া অলপ এতিয়া আমি ফটো মাৰিম নতুন পাছবুকত দিবলৈ প্ৰথমতে কোনে মাৰিবি এয়া আমাৰ গায়ত্ৰী গগৈ মাৰিব খনিয়াই লৈছে নতুন পাছবুকত দিবৰ কাৰণে পূৰা পাছপৰ্ট চাইজৰ ফটো মাৰি লৈছোঁ আৰু মাৰি লৈ পিনে চেক জমা দি চব ৰেডি হৈ আকৌ আপোনালোকক লগ পাম A few moments later. আমি এতিয়া বেংকৰ পৰা ওলালোঁ বেংকৰ পৰা ওলাই আহি চব কাম হৈ গ'ল আজি দিনটোৰ কাৰণে ৰখি আছিলোঁ পাছবুক পোৱা নাছিলোঁ আজি পাছবুকো পালোঁ আৰু চেকো জমা দিলোঁ এয়া আকৌ আহিছোঁ আমি আমাকে দাদা এজনে এখন ফটো মাৰি দিছিলে DSLRত তাকে ফটোখন ল'বৰ কাৰণে আহিছোঁ আৰু ইয়াৰ পৰা গৈ আমি কি কৰোঁ তাক দেখাম বাৰু ফটো দিয়ে দিব এতিয়া মই লৈ যাম মই ইনষ্টাগ্ৰামত দিয়ে দিম পাৰ্লাৰ বাই স্পা কৰিবলৈ আহিছিলে আৰু আমাৰ কামখিনি হ'ল যিহেতু একেলগতে যাম বুলি গোটেইখন আৰু A few moments later. ফাইনেলি ঘৰ আহি আছোঁ পাৰ্লাৰত অলপ দেৰি বহিলোঁ চাহো খালোঁ সন্ধ্যাবাই খোৱালে আৰু এতিয়া ঘৰ আহি আছোঁ গোটেইকেইজনী লগতে এজনী নামিব হ'লেই আৰু পালেহি তাই বাই বাই A few moments later. ফ্ৰেণ্ডছ ঘৰ আহি পালোহি অলপ আগত আৰু পাই মুখ চুকা ধুই আজৰি হ'লোঁ লগতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ এইফালে পোহৰটো বেছি আহিছে অলপ আৰু মোক বাৰু নাক ফুটোৱালে কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি আৰু দেখিছে ভিডিঅ'টোত আজি কেনেদৰে আমাক দাদা এজনে ফটো মাৰি দিলে চিনি নাপাওঁ আজি প্ৰথম চিনাকি হৈছোঁ আমি দিচাংমুখ SBI বেংকত একাউণ্ট খুলিছিলোঁ আৰু আজি পাছবুক আনিবৰ কাৰণে গৈছিলোঁ লগতে MEBT চেকখন জমা দিলোঁ আৰু ডকুমেণ্টছখিনি জেৰক্স কৰিব যাওঁতে আমি দাদাজনক লগ পালোঁ আৰু বহুত ফ্ৰী হয় দাদাজন আমাৰ লগত বহুত ভালদৰে কথা পাতিলে আৰু কিছুমান
তেওঁ ইউটিউবৰ লগত জড়িত আমি নজনা কিছুমান কথা তেওঁ আমাক ক'লে আৰু আজি দিনটো বহুত ভাল লাগিলে লগতে দেখিছে ভিডিঅ'ত কি কৰিলোঁ ক'লৈ গ'লোঁ বাই স্পা কৰিছিলে আজি আৰু স্পা কৰোঁতে আমি লগতে লৈ আহিলোঁ আৰু আজি মৰা কেইখনমান ফটো মই ভিডিঅ'টো শেষত দেখাম বাৰু কেনেকুৱা লাগিছে ক'ব আৰু ভিডিঅ'টো যদি আজি চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলত কোনোবা যদি নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কোনোবা যদি আছে এনেকুৱা কিছুমানে হয়তো ভাল নাপায় ভিডিঅ'বোৰ চাই আৰু কিছুমানে হয়তো ভাল পায় আৰু যোনসকলে ভাল পায় মোৰ ভিডিঅ' চাই তেন্তে তেওঁলোকে প্লিজ মানে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব কাৰণ শ্বেয়াৰ কৰিলে মই আৰু উৎসাহ পাম ভিডিঅ' যাবলৈ মানে নতুন যিহেতু ভালদৰে নাজানিছোঁ আপোনালোকে ভুলবোৰ আঙুলিয়াই দিব তেতিয়াহে মই জানিম ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ মই ৰাখি লগ পাম আকৌ পুনৰ এবাৰ আপোনালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আজিলৈ বাই বাই